জানা নহয়? আমি উদযাপন কৰিবলৈ তাহাঁতৰ ঘৰলৈ যাম সকলোৱে জানা নহয়? তেনেহ'লে আমি ৰৈ থাকি লাভ নাই, যাবহে লাগে আৰু। হয় হয়, সোনকালে গৈ কেকটো কাটি খাই পেলাবগৈ লাগে। এজনী আকৌ খাওঁতে থাকে, তই ৰাইজৰ নি তই? ৰাইজকে কেক নেখায় নেজানো নি তই? নিজৰ টিফিন খাই শেষ কৰি আনক বিচাৰি থাকচোন তই। তইহে এগাল এগাল খাৱ। ৰবাচোন, তোমালোক খোৱা কথা চিন্তা কৰিব হোৱা নাই, আমি আলোচনা কৰিবলৈহে লৈছো কোন কাৰ লগত যাবা। মই মাৰ লগত যাম। মায়ে নিবলৈ আহিব নহয় মোক। স্কুলৰ পৰা যাওঁতে সোমাই যাম। মই পাপাৰ লগত যাম। আমাৰ পাপা আৰু সেই দেউতাকৰ লগতহে আৰু সেই দেউতাকৰ লগত আমাৰ লগতে থাকে। মই নাযাওঁ, মোক নিবলৈ কোনো নাই। মই বাইদেউ পঠাইছো স্কুললৈ। এইকণ যাবলৈকে লগ লাগে নি? মই ভয় নকৰোঁতে মই অকলে যাম। তোমালোক কাৰ লগত যোৱা কৈ লাগিবা, মই যাওঁৱে নেকি? মোক বাইকত যাওঁ। এতিয়া মামাই স্কুল ছুটি দিয়া নাই, এতিয়া মামাই আলোচনা কৰিবহে দিছে। মই এটা কথা ভাবিছো, যিহেতু আৰোহী ঘৰ বেছি দূৰত নহয়, কেইটামান ঘৰ পাৰ হৈ সিহঁতৰ ঘৰ পাম। আমি খোজকাঢ়ি একেলগে গ'লেই ভাল হ'ব। তেনেহ'লে তাই কোনে কি দিবি? মোৰ হাতত জমা দে। আৰু চেক দিয়া। তোক কাৰণে দিম, মই নিজে দিম দে। নহয়, আমি একেলগেহে যাম। হ'ব, নিজে নিজে দিম। বাৰু, সকলোৱে গিফ্ট আনিছা নহয়? কোনে কোনে কেতিয়া দিছা চাওঁ? আমি দেখুৱাব নোৱাৰিম দেই, তাইকহে দিমগে। বাৰু তেনেহ'লে আমি এতিয়া আৰোহী ঘৰলৈ যাবলৈ সাজু হ'ব লাগে। আমি তেনেহ'লে লাই পাতি এজন এজনকৈ ব'লা। দিছে এতিয়া আকৌ আমি চেৰিটি চৌটা পতাৰ কথা উলিয়াইছিলোঁ কেইদিন লাগে নহয়। মানুহবোৰ আজৰিহে তাৰমানে তিনিজনমান মানুহ থাকিলে অকণমান আয়োজনটো কৰিবলৈ কষ্ট কৰিব লাগিব। লাগিব মহেন্দ্ৰদাই বিশেষ লাগি আছে বাৰু লাগিবলৈ মোৰ পোৱা নাই সেইকাৰণে হাই ব্যৱস্থাটো কি কোনে এতিয়া আগবাঢ়ি গৈছে জানো। আজি বতৰটো বৰ বেয়া দে, ৰাস্তাটো বৰ বেয়া। তোমালোকৰ
বোলে পৰহি ফোন কৰিছোঁ তাত সেইটোৱে বোলে কোনেনো দিব হয় নাই এনেকৈ চেৰিটি চৰকাৰ পাতিলে ভাল হ'ব নেকি জেগা ভাল সাঁচি মই সন্ধিয়াকৈ ফোন কৰিবলৈ পৰহি ফোন কৰিছোঁ তাত সেইটোৱে বোলে কোনেনো দিব হয় নাই এনেকৈ চেৰিটি চৰকাৰ পাতিলে ভাল হ'ব নেকি জেগা ভাল সাঁচি এতিয়া হস্পিটেলত আছে নাই ঘৰতে ঘৰত আছে এতিয়া মানে মানুহ চলি কৰিব আজি তাৰ সঁচালি বাৰ্থডে যে নহয় নাপাওক নাপাবা বাৰ্থডে সকলোকে ধন্যবাদ জনালো আজি সকলোকে সকলোৱে দিয়া